প্ৰকৃতি যে এটা ধুনীয়া সৌন্দৰ্য আছে, সেই সৌন্দৰ্যটোকে আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকক। আৰু ইয়াৰ আগতে হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপহী আছাম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আহি আমি চপৰাই ওচৰ পাওঁ অৱস্থা, আৰু অলপ দূৰ আছে গৈ আমি আপোনালোকক যি নেকি চিংলু ৱাটাৰফল, সেই চিংলু ৱাটাৰফলটো আপোনালোকক দেখাই আছোঁ। তো এতিয়া গৈ থাকোঁ ধুনীয়াকৈ, নে কি কয় বলক এতিয়া ধুনীয়াকৈ গৈ থাকোঁ। গৈ মেলি আগত আপোনালোকক দেখাই আছোঁ কোনফালে যাব লাগে, সকলোবিলাক ধুনীয়াকৈ দেখাই দিম আপোনালোকক। তো বলক এতিয়া গৈ থাকোঁ। আৰু এটা প্ৰকৃতিৰ পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ। তো অলপ দূৰ আছে, বেছি দূৰ নাই ইয়াৰ পৰা। তো এইফালে বাগান, এই চাইডৰ এইখিনি বাগান, আৰু এইফালেও বাগান আছে, চবফালে বাগানেই বাগান। ইয়াৰ বাগানৰ মাজে মাজে যাব লাগে চিংলু ৱাটাৰফল। তো আগলৈ গৈ আপোনালোকক চিংলু যেনেকৈ ৱাটাৰফল আছে সম্পূৰ্ণৰূপে দেখাই আছোঁ। আমি চপৰাই বাগানৰ মাজত ৰখি আছোঁহি। আৰু মানে কি হ'ল, কালি ইয়াত মানে এটা কেছ হৈ গ'ল। তো পুলিচ গৈছে, এতিয়া পুলিচে চব মানুহকে ঘূৰাই পঠিয়াই দিছে। আৰু ইয়াৰ নিচেই কাষতে আৰু এটা ৱাটাৰফল আছে, সেই ৱাটাৰফলটোলৈ আমি এতিয়া গৈ আছোঁ। সেই ৱাটাৰফলটোকে আহিলোঁ যেতিয়া ৱাটাৰফলটো দেখাই থৈ যাওঁ, এইটোতো দেখাবতো নোৱাৰিলোৱে। তো ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'ব, হয় নাই? ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'ব। সেই ৱাটাৰফলটোলৈ আমি গৈ আপোনালোকক ৱাটাৰফলটো দেখাই আছোঁ। আৰু এইজন বন্ধু যুৱৰাজ, ই বাইক চলাই আহি আছে। তো ইয়াৰ পৰা ঘূৰি দিলোঁ, ঘূৰি ইটো ৱাটাৰফললৈ গৈ লওঁ। কিমান কি হয় গম পোৱা নাই ভালদৰে, কিন্তু এইটোতকৈ সেইটো ভাল বুলি কৈছে। এতিয়া গম পোৱা নাই, ওচৰলৈ গৈহে গম পাম যে ভাল হয় নে নহয়। তো চাই থাকক আৰু ভিডিঅ'টো। আমি আহি আছোঁ ৱাটাৰফলটোলৈ, আৰু অলপ দূৰ আছে, বেছি দূৰ নাই, গৈ ৱাটাৰফলটো পাই যাম। ৱাটাৰফলটোত গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আৰু ইয়াৰ আগতে বস্তু এটা দেখিলোঁ, বস্তুটো দেখাই আছোঁ আপোনালোক। এইটো যে দেখিছে, এইটো কয়লা হয়, আপোনালোকক দেখাই আছোঁ। এইটো কয়লা হয়। আৰু ইয়াত আহোঁতে পটককৈ দেখি গ'লোঁ, ইয়াত কয়লা ষ্টক কৰি ৰাখিছে। আৰু ইয়াৰ পৰা অকণমান দূৰত আছে ৱাটাৰফলটো। ৰাস্তাটো বহুত বেয়া, বেয়া ৰাস্তাৰ মাজেৰে আহি আছোঁ আপোনালোকক ৱাটাৰফলটো দেখাবলৈ। আৰু লগত এইটো আমাৰ ভাই মিঠু হয়। আৰু ঐ ৱাটাৰফলত গা ধুবি নেকি আজি? ভাবিছোঁ ধুম বুলি, কি পোৱাগৈ নাই নহয়। অঁ আচ্ছা, পূৰা ফুল মস্তি হ'ব ন আজি? ফুল মস্তি হ'ব। আচ্ছা, তো গৈ থাকোঁ আৰু এইভাগে খোজকাঢ়ি খোজকাঢ়ি যাব লাগিব অলপ দূৰ। তো ইয়াৰ পৰা নাই কমে 1 কিলোমিটাৰমান হ'ব চাগে ইয়াৰ পৰা, ভালকৈ গম পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। তো আপোনালোকৰ বাবে ইমানখিনি কষ্ট কৰিছোঁ। ভিডিঅ'টোত লাইক এটা কৰি দিব ধুনীয়াকৈ। আৰু গৈ ৱাটাৰফলটো সম্পূৰ্ণৰূপে চাম আজি, চাই লৈ তাত আৰু লগত 2জনমান আছে, লগত 2জনমানে গাহৰি মাংস লৈ আহিছে। গাহৰি মাংস পূৰা বিন্দাছ খাম আজি, মানে পূৰা ফুল এনজয় হ'ব আজি দিনটো, ধামাকা হ'ব মানে আজি। তো বলক এতিয়া গৈ থাকোঁ। আৰু এতিয়া ফাইনেলি পাই গ'লোহি আমি ৱাটাৰফল। আৰু এই ইয়াত আছে ৱাটাৰফলটো, ধুনীয়া এটা ৱাটাৰফল হয়, আপোনালোকক দেখাই আছোঁ। ওচৰলৈ গৈ থাকোঁ বলক। তো এতিয়া আহি আমি পাই গ'লোহি শ্ৰীপুৰ ৱাটাৰফল। এইটোৱে হৈছে শ্ৰীপুৰ ৱাটাৰফল। এইটো
লগৰ দুজনমান আছে পূৰা মাংস বনাবৰ কাৰণে আয়োজন কৰি আছে এজন আৰু মাধৱক লগ পালোঁ ইয়াতে তো ইয়াত কেতিয়া অহা হ'ল বেছি দেৰি হোৱা নাই, আধা ঘণ্টামান হৈছে। আধা ঘণ্টামান হৈছে আৰু খানাটো কিহে খানা এতিয়া বৰ্তমান ব্ৰইলাৰ ঠিক কৰা হৈছে। ব্ৰইলাৰ ন তেতিয়াহ'লে খানাটো খাবলৈ পাম আৰু নে কি আজি তেতিয়াহ'লে খানাটো খাম ইয়াতে মাধৱৰ ঘৰ হৈছে আমাৰ ঘৰৰ ওচৰতে আৰু মাধৱে ইয়াত খানা আয়োজন কৰি আছে ৱাটাৰফলত আহিছে ধুনীয়াকৈ ফূৰ্তি কৰিবলৈ আহিছে তো ইয়াতে কি বনাই চাই লওঁ নে কি কয় চাই লৈ ধুনীয়াকৈ খাম তাৰপিছত চবেই ফূৰ্তি কৰিম অলপ সময় তো সেয়াই আৰু ধুনীয়াকৈ ৱাটাৰফলটো ধুনীয়াকৈ দেখাম আৰু এইফালে বনাই আছে আৰু মই ভাবিছিলোঁ কি ইয়াত গাহৰি চলিব বুলি গাহৰি নচলে এতিয়া ব্ৰইলাৰহে চলিব আৰু তো ব্ৰইলাৰে চলাই দিওঁ আজি মাংস তেলত দিছে এতিয়া পূৰা পাৰ্টি হ'ব আজি মুঠতে ইয়াত পেলাই আছ গোটেইখিনি ঢালি দে না ভাত খালি বহুত আৱাজ দি আছে ইয়াত বিটুৱে বিন্দাছ গা ধুব এতিয়া গা ধুই গা ধু পৰি দিছে এই বিটু শ্ৰীপুৰৰ ৱাটাৰফলটো দেখালোঁ আপোনালোকক এইটোৱে হৈছে শ্ৰীপুৰত থকা ৱাটাৰফলটো আৰু প্ৰকৃতিৰ যে এটা অপূৰ্ব সৌন্দৰ্য আছে সেই সৌন্দৰ্যটো আপোনালোকক দেখালোঁ মানুহ চাওক ইয়াত তামাম মানুহে চবফালে মানুহ বিন্দাছ পিকনিক স্পট আপোনালোকেও আহক ইয়ালৈ ধুনীয়া এটা পৰিৱেশৰ মাজত গা চা ধুই মেলি যাওক ইয়াত ৱাটাৰফলটো দেখিছে কিমান ধুনীয়াকৈ ৱাটাৰফলটো গা পা ধুই হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাম যোৱাৰ আগতে আপোনালোকে যদি ভিডিঅ'টো ইমানলৈকে যদি চালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো ইমানে দেখালোঁ আজি সৰু সুৰা ভিডিঅ' এটা আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ এনেদৰে ছাপোৰ্ট কৰি যাব আগলৈ আৰু যাতে ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিব পাৰোঁ তো ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম।